কণী 3টা, গাখীৰ এবাটি, চেনি আধা কাপ, ময়দা 1 কাপ, ৰিফাইন 1 কাপতকৈ অকণমান কম, কোকো পাউডাৰ, ইনো 1 পেকেট, চকো চিপ্ছ অকণমান, তাৰপিছত ভেনিলা এচেঞ্চ আৰু পাইনএপল এচেঞ্চ। চেনিখিনি প্ৰথমতে মিক্সাৰত গুড়ি কৰি ল'লে হ'ল। তাৰপিছত তাতে কণী 3টা দিব আৰু ৰিফাইনখিনি দি দিব। তাৰপিছত মিক্সিত 5 মিনিটমান গুড়ি কৰি ল'লে হ'ল। এনেদৰে মিক্স হোৱাৰ পিছত ইয়াত ময়দা 1 কাপ দিলেই হ'ল আৰু কোকো পাউডাৰ ভালকৈ 3 চামুচ দিব। এনেদৰে হোৱালৈকে ঘুটি থাকিলে হ'ল, কমচে কম 10-15 মিনিট। তাতে ভেনিলা এচেঞ্চ 1 চামুচ আৰু পাইনএপল এচেঞ্চ 1 চামুচতকৈ অকণমান কম। এইটো অপশ্যনেল হয়, 2টা দিব পাৰি নিদিব পাৰে, মই দিছোঁ। চকলেট চিপ্ছ দি দিলে হ'ল, এইটো অপশ্যনেল হয়, দিলে টেষ্টি হয়, নিদিলেও কথা নাই। তাৰপিছত গেছত কেৰাহীটো দি তাতে নিমখ দি ষ্টেণ্ড দি ঢাকন দি পিনে কম জুইত 5 মিনিটৰ কাৰণে প্ৰিহিট হ'বলৈ দিলে হ'ল। এনেদৰে ৰিফাইন আৰু ময়দা লৈ বাচনটো পুৰ কৰি ল'লে হ'ল। তাৰপিছত এই বেটাৰখিনিত ইনো 1 পেকেট দি তাতে গাখীৰ অকণমান দিলেই হ'ল। এনেদৰে ফেন উঠা দিলে হ'ল। তাৰপিছত মিক্স কৰি দিব। মিক্স কৰি উঠিয়াই দেৰি নকৰিব, লগালগ সাজু কৰি থোৱা বাচনটোত এই বেটাৰখিনি দি দিব। এতিয়া 5 মিনিট পিছত ঢাকনিখন গুচাই তাতে দি দিলে হ'ল। দি আকৌ ঢাকনিখন মাৰি কম জুইত থৈ দিব। 20 মিনিট পিছত মই গুচাই চাইছোঁ, মোৰ কেকটো সম্পূৰ্ণভাৱে হৈ গৈছে। তথাপিও মই এবাৰ চেক কৰি চাইছোঁ, যদি এনেকৈ চেক কৰোঁতে ক্লিনকৈ ওলাই আহিছে তেতিয়াহ'লে আপোনালোকৰ কেকটো হৈ গৈছে। যদি ক্লিনকৈ নাই অহা তেতিয়াহ'লে আকৌ 5-10 মিনিট থৈ দিব। তাৰপিছত চাব আকৌ চেক কৰি। তাৰপিছত এনেদৰে মই ঠাণ্ডা হোৱাৰ পিছত কমচে কম আধা ঘণ্টাৰ পিছত মই এনেকৈ উলিয়াই কটাৰীৰে ছাইডখিনি অলপ কাটি লৈছোঁ। ঠাণ্ডা হ'লে কেকটো ওলাব, নহ'লে গৰম গৰম ওলালে কেকটো ভাঙি যোৱাৰ সম্ভাৱনা থাকে। চাওক কেকটো কি ধুনীয়াকৈ ওলাই গৈছে। এনেদৰে আপোনালোকেও ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব পাৰে। খাব খুবেই ভাল হৈছিল, ছফ্ট হৈছিল আৰু এনেকৈ বনাই আপোনালোকে কেকো কৰিব পাৰে। যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।